এইদৰে প্ৰথমতে চাদৰৰ পটিটো আপোনালোকে এটা এটাকৈ কাটি ল'ব। চাদৰৰ পটি লগোৱাটো খুবেই সহজ। এতিয়া মই পটিটো চাদৰৰ ওপৰত লগাবলৈ এনেকৈ প্ৰথমতে পটিকেইটা জইন দি ল'ম ইটোৰ লগত সিটো। চাব যাতে পটিটো সমান হয়। ফুলকেইটা ইটোৰ লগত সিটো সমানকৈ পৰিব লাগিব। সমান নহ'লে দেখিবলৈ বেয়া লাগিব, আপোনালোকেতো গম পায়েই। এনেদৰে ভালকৈ মিলাই পটিটো জইন দি দিব। এয়া দেখিছেনে কিমান ধুনীয়াকৈ ইটোৰ লগত সিটো সমানকৈ চিলনি হৈ গৈছে। গোটেইকেইটা পটি মই প্ৰথমতে এনেদৰে জইন দি লৈছোঁ। তাৰপিছত ছাইডৰ ফালে যিবোৰ সূতা ওলাই আছিলে সেইবোৰ ধুনীয়াকৈ কাটি সমান কৰি ল'লোঁ। এতিয়া মন কৰিব আপোনালোকে পটিটোৰ ছাইডৰ পিনে এনেকৈ ভালদৰে মুটুকাই ল'ব। এনেদৰে মুটুকাই ল'লে পটিটো চাদৰত লগাবলৈ সহজ হয়। যদি এইদৰে মুটুকাই নলয় ডাইৰেক্ট যদি চিলাবলৈ ইচ্ছা কৰে তেনেকৈও চিলাব পাৰিব। কিন্তু নতুনকৈ যিবোৰে শিকে সিহঁতৰ কাৰণে অলপ অসুবিধা হ'ব তেনেকৈ চিলাবলৈ। এইদৰে যদি আগতীয়াকৈ পটিটো দুয়ো কাষে চিলনি মাৰি লয় সমানকৈ, তেতিয়াহ'লে চাদৰত লগাবলৈ খুবেই সহজ হয় আৰু দেখিবলৈ খুব ধুনীয়া হয় চাদৰখন। এনেদৰে চিলনিটো যিমান পাৰে আপোনালোকে পোনকৈ টানিব। মই ভাবোঁ আপোনালোকে যদি ভিডিঅ'টো শেষৰলৈকে চাই নিশ্চয় চাদৰত কেনেকৈ পটি লগাই সেয়া ভালদৰে শিকি ল'ব পাৰিব ভিডিঅ'টোৰ পৰা। এয়া চাদৰৰ পটিটো চাদৰত লগাবলৈ আৰম্ভ কৰিছোঁ। আপুনি এতিয়া ভালদৰে মন কৰি ল'ব মই কিদৰে লগাইছোঁ। চাদৰত যিটো ফুল আছে পটিটো ভালদৰে ফুলটোৰ লগত সমানকৈ মিলাই ল'ব যাতে আগবাঢ়ে বা পিছ নপৰে। তেনেকৈ আগবাঢ়িলে বা পিছ পৰিলে চাদৰখন দেখিবলৈ খুবেই বেয়া লাগে। সেইটো কাৰণে যিমান পাৰে সমান সমানকৈ ৰাখিবলৈ চেষ্টা কৰিব। পটিটো এইদৰে দুয়ো কাষে চিলাই ল'লে
যিবিলাকে নতুনকৈ শিকিছে তেওঁলোকৰ বাবে সুবিধা হয়। বহুতে পতিটো তেনেকৈ 2টা চাইডে চিলাই নোলোৱাকৈ ডাইৰেক্ট চাদৰত লগায়, কিন্তু নতুনসকলৰ বাবে এই ভিডিঅ'টো মই বনাইছোঁ, যিহেতুকে যিসকলে নতুনকৈ শিকিব বিচাৰিছে চাদৰত কিদৰে সহজতে পতি লগাব বিচাৰে। 2 কাষে চিলাই ল'লে কেৱল পতিটো লগাই চিলাই গ'লে হয়। এখন হাতেৰে চাদৰ পতিটো আৰু এটা আঙুলিৰে তলৰ চাদৰখন ধৰি যাব লাগে, যাতে বেকা বেকি নহয়। ভিডিঅ'টো মই অলপ খৰকৈ দেখুৱাব লগা হৈছে, কিয়নো ভিডিঅ'টো আৰম্ভণিৰ পৰা শেষৰলৈকে দেখুৱালে বহুত দীঘল হৈ পৰিব, আপোনালোকেও আমনি পাব। সেয়ে যিমান পাৰোঁ স্পীডত দেখুৱাইছোঁ। এয়া চাদৰ পতি লগাই শেষ হ'বলৈ হৈছে। আপোনালোকে এইখিনিতে মন কৰিব, মই কিদৰে শেষৰখিনি চিলাওঁ। শেষৰখিনি যিহেতু মন কৰিবলগীয়া কথা। এইদৰে দুবাৰে চিলাই ল'লে চাদৰখন দেখিবলৈ খুবেই ধুনীয়া লাগে। এনেদৰে ব্যৱহাৰ কৰিবচোন সকলোৱে, বহুত ধুনীয়া হয়। ভিডিঅ'টো শেষৰলৈকে আপোনালোকে চাব। মই ভিডিঅ'টোত নিজে পিন্ধি দেখুৱাইছোঁ। যদি ভিডিঅ'টো চাই ভাল পায়, লাইক কমেণ্ট কৰি জনাব মোক, আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। এয়া শেষ হ'বলৈ হৈছে। এতিয়া চাদৰ একেবাৰে শেষ হ'বলৈ হৈছে, যিহেতু তলৰ কাপোৰডোখৰ অলপ মটুকাই ল'ব, সমান কৰি, যাতে ফুলটোৰ লগতো সমান হয়। আৰু কাপোৰখন যেতিয়া চিলাই শেষ হ'ব, তেতিয়া ডাবল চিলাই মাৰিবলৈ নাপাহৰিব, তেতিয়া চিলনিটো খুলি যোৱাৰ চান্স নাথাকে। এয়া চাওকচোন, কিমান ধুনীয়া হৈছে চাদৰখন দেখিবলৈ।